আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতু। ৰসুলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম কেনেকৈ জীৱন যাপন কৰিছিল? হাদিছ শৰীফত বৰ্ণিত আছে, হজৰত উমৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ খিলাফতৰ সময়ত যেতিয়া চাৰিওফালে ইছলামৰ বিজয় অভিযান আৰম্ভ হৈছিল, তেতিয়া এদিন এখন তেখেতৰ জীয়ৰী তথা ৰসুলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ স্ত্ৰী উম্মুল মুমিনিন হজৰত হাফছা ৰাদিয়াল্লাহু তাআলা আনহুৱে তেখেতক ক'লে, আব্বাজান, বৰ্তমান বিভিন্ন দেশৰ দূতসকল আপোনাৰ ওচৰলৈ আহি আছে। এতিয়াতো অলপ মিহি কাপোৰ পিন্ধক আৰু মেহমানদাৰীৰ বাবে এটা বাবুৰ্চি নিযুক্তি দিয়ক, আৰু মেহমানদাৰৰ লগত আপুনিও সেই খাদ্য গ্ৰহণ কৰক। হজৰত উমৰ ৰাদিয়াল্লাহু তাআলা আনহুৱে ক'লে, মা, তুমিতো ভালকৈ জানা যে ঘৰৰ মানুহে ঘৰৰ অৱস্থা ভালদৰে জানে। মই তোমাক কসম দি কৈ আছোঁ, তুমি নাজানানে যে ৰসুলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম আৰু তেখেতৰ পৰিয়ালবৰ্গই তেখেতৰ নবুৱত লাভৰ পিছৰ পৰা ইন্তেকালৰ সময়লৈকে ৰাতি আহাৰ কৰিলে দিনৰ ভাগত অনাহাৰে থাকিছিল, আৰু দিনৰ ভাগত আহাৰ কৰিলে ৰাতি অনাহাৰে থাকিছিল। তুমি নাজানানে যে ৰসুলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম আৰু তেখেতৰ পৰিয়ালৰ মানুহ খৈবৰৰ যুদ্ধৰ আগলৈকে এটা দিনো পেট ভৰাই খেজুৰ খাব পৰা নাই? মই তোমাক কসম দি সুধিছোঁ, তোমাৰ এয়া মনত নাইনে যে তুমি এদিন এখন মেজৰ ওপৰত দস্তৰখান ৰাখিছিলা, তাৰ ফলত ৰসুলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ চেহেৰাৰ ৰং পৰিৱৰ্তন হৈ গৈছিল, অৰ্থাৎ তেখেতৰ মুখত বিষণ অসন্তুষ্টিৰ ভাৱ ফুটি উঠিছিল, আৰু যেতিয়া সেয়া জমিনত ৰখা হৈছিল তেতিয়াহে তেখেতে আহাৰ কৰিছিল। মই তোমাক কসম দি সুধিছোঁ, তুমি পাহৰি গৈছানে যে ৰসুলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে যিখন চাদৰ প্ৰতিদিন 2 ভাঁজ কৰি শুইছিল, সেয়া তুমি এদিন এখন 4 ভাঁজ কৰি দিয়াত তেখেতে ইৰশ্বাদ কৰিছিল, তুমি মোক বেছি নৰম বিছনাত শুৱাই ৰাতি জাগৰণৰ পৰা বিৰত ৰাখিছা। অৰ্থাৎ 4 ভাঁজ কৰি দিয়াৰ কাৰণে বিছনা বেছি নৰম হোৱাত টোপনি বেছি হৈছে, গতিকে সেইখন আগৰ দৰেই 2 ভাঁজ কৰি দিবা। মই তোমাক কসম দি কৈছোঁ, ৰসুলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ কাপোৰ যেতিয়া ধুই দিয়া হৈছিল, তেতিয়া হজৰত বিলাল ৰাদিয়াল্লাহু তাআলা আনহুৱে আহি আৱাজ দিলে, তেখেতে উক্ত কাপোৰখন নুশুকোৱালৈকে নামাজ পঢ়াব নোৱাৰিছিল, কাৰণ তেখেতৰ আৰু কোনো কাপোৰ নাছিল। মই তোমাক আকৌ কসম দি সুধিছোঁ, তোমাৰ মনত আছেনে যে এবাৰ বনি জাফৰৰ এজনী তিৰোতাই ৰসুলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ বাবে 2খন কাপোৰ তৈয়াৰ কৰিছিল, তাৰ ভিতৰত এখন প্ৰথমে পঠাই দিছিল। আন কোনো কাপোৰ নথকাত তেখেতে সেইখনকে এনেদৰে পিন্ধি নামাজ পঢ়াবলৈ আহিছিল যে সেইখন খুলি গ'লে শৰীৰ মোবাৰক ওলাই পৰে নেকি, এই আশংকাত তেখেতে চাদৰৰ 2 মূৰ একলগ কৰি বান্ধি লৈছিল। এনেদৰে হজৰত উমৰ ৰাদিয়াল্লাহু তাআলা আনহুৱে বহুতো ঘটনা উল্লেখ কৰিলে, আৰু আম্মাজান হজৰত হাফছা ৰাদিয়াল্লাহু তাআলা আনহুৱে সেইবোৰ শুনি বৰকৈ কান্দিবলৈ ধৰিলে, আৰু হজৰত উমৰ ৰাদিয়াল্লাহু তাআলা আনহুৱে নিজেও চিঞৰি চিঞৰি ইমান কান্দিবলৈ ধৰিলে যে ধাৰণা হৈছিল যেন সেই কান্দনতে তেখেতৰ প্ৰাণবায়ু ওলাই যাবহি। আন এটি হাদিছত বৰ্ণিত আছে, হজৰত উমৰ ৰাদিয়াল্লাহু তাআলা আনহুৱে কৈছিল, মোৰ 2জন বন্ধু আছিল, ৰসুলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম আৰু হজৰত আবু বকৰ ছিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহু। তেওঁলোক দুয়ো একেটা বাটেৰে গুচি গৈছে। মই যদি তেওঁলোকৰ বাটখন এৰি অইন বাটেৰে যাওঁ, তেন্তে মোৰ লগত তেনেকুৱা ব্যৱহাৰ কৰা নহ'ব যেনেকুৱা ব্যৱহাৰ তেওঁলোকৰ লগত কৰা হৈছে। আল্লাহৰ কসম, মই দুনিয়াত কঠিন জীৱন এই কাৰণেই গ্ৰহণ কৰিম যাতে আখিৰাতত সুখময় জীৱন লাভ কৰিব পাৰোঁ।